প্ৰথমবাৰ গাড়ীখনৰ ষ্টেৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল। তাতোকৈ জোৰেৰে মনটো কঁপিল। শিহৰিত হৈ উঠা দেহমনক শান্ত কৰি তেওঁ চাবিকোছা পকালে। বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ'ল। পিছদিনাৰ পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কা কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। নমস্কাৰ, নিৰৱধিৰ তৃতীয়টো খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটি স্বৰচিত চুটিগল্প। গল্পৰ শিৰোনামা অৱগুণ্ঠিতা। ঐ মাইকী মানুহে ভানগাড়ী চলাইছে, চা। বাটৰ কাষৰ পাণ দোকানখনৰ আড্ডাটোৰ পৰা ভাহি অহা আশ্চৰ্য তথা কিছু গৰিহণা মিহলি কথাষাৰ মানুহগৰাকীৰ কাণত ঠিকেই পৰিলহে। কিন্তু কথাষাৰে পূৰ্বৰ দৰে তেওঁৰ মনত অকণো খং বা বিৰক্তিৰ ভাৱ জগাই নুতুলিলে। তাৰ পৰিৱৰ্তে তেওঁ কিছু আমোদহে পালে কথাষাৰৰ সুৰটোত। তেওঁৰ মনৰ ভাৱটোক অবিকল প্ৰকাশ কৰিয়েই যেন সন্মুখৰ আসনত তেওঁৰ হতে বহি যোৱা জীয়েক অৰুণাই কৃত্ৰিম খঙেৰে কৈ পেলালে, ধেইত, অতদিনে দেখা পোৱাই নাছিল নেকি? মাক জীয়েক আৰু পিছৰ আসনত বহা পুতেক পাৰ্থই প্ৰাণ খুলি হাঁহি পেলালে। পিছফালৰ আসনতে কোমল গাৰু এটা আউজাই লৈ গভীৰ টোপনিত মগ্ন বৰুৱাই এইবোৰৰ একো ভূভা নাপালে। চালকৰ আসনৰ পৰাই ৰিয়েৰ ভিউ আইনাত বৰুৱালৈ এবাৰ চাই তেওঁ ল'ৰা ছোৱালীহালক দেউতাক শুই থকাৰ কথা ইংগিতেৰে সোঁৱৰাই দিলে। পুৱা চাহকাপ খাই তেওঁলোক আজি বোৱালগুৰিলৈ বুলি ওলাই আহিছে, বৰুৱাৰ গাঁৱৰ ঘৰলৈ বুলি। কালি হঠাতে খবৰ আহিল বৰুৱাৰ দেউতাকৰ অসুখ হেনো, পুৰণি হাই প্ৰেছাৰৰ আমনি। গতিকে কৰ্মস্থলীৰ পৰা কালি নিশাৰ বাছেৰে দুদিনৰ ছুটী লৈ বৰুৱা আজি পুৱা ঘৰ ওলালেহি। ঘৰৰ পৰা ওলোৱাৰ সময়ত গাড়ীৰ পিছৰ আসনত আৰামেৰে বহি লৈ তেওঁ পত্নীক ক'লে, মই হ'লে ভাগৰহে মাৰিম দেই, তোমাৰ আমনি নলগালৈকে চলোৱা দেই, ভাগৰ লাগিলে মই লাগিম আৰু। মানুহগৰাকীয়ে হাঁহিলে মাথো। মনতে ভাবিলে, ইয়াৰ পৰা বোৱালগুৰিলৈ মাথো 5 ঘণ্টাৰ বাটহে, আগতে ইমান দীঘলীয়াকৈ একেৰাহে গাড়ী চলোৱা নাই যদিও পাৰিব তেওঁ। সেইবুলি কালি গোটেই নিশাটো বাছত এপলকো শুবলৈ নোপোৱা মানুহজনক জিৰণি ল'বলৈ নিদি গাড়ী চলাবলৈ ক'বনে? সৰু মফচলীয় অঞ্চলটোৰ পুৱাৰ ভিৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ীখন আগবাঢ়িল। সেই আড্ডাস্থলীৰ পৰা অহা মন্তব্যটোৱে মানুহগৰাকীৰ হৃদয়ত একো আচুৰ নেপেলালেও তেওঁক কিছু আনমনা কৰি তুলিলে। বৰ্তমান মানুহগৰাকীয়ে এনেকৈ ভান এখন চলাই ফুৰা কথাটো চহৰখনত নতুন দৃশ্য হৈ ৰোৱা নাই। কিন্তু বহু দিনৰ বিৰতিৰ অন্তত এনে এটা মন্তব্য শুনি তেওঁৰ মনটো যেন অতীতলৈ ঘূৰি গ'ল। গাড়ীখন কিনাৰ সময়ত ৰদে বৰষুণে বিপদে আপদে ইফাল সিফাল কৰিবলৈ সুবিধা হ'ল বুলি সকলোৰে লগতে তেওঁৰো আনন্দ লাগিছিল। সেই সময়ত বাট পথত ব্যক্তিগত বাহন বুলিলে কেইখনমান মাৰুতি 800হে দেখিবলৈ পোৱা গৈছিল। তথাপিও আহল বহল ভিতৰখন আৰু বেয়া বাটতো সুচাৰুকৈ চলাবলৈ ভাল হ'ব বুলি ভাবিয়ে তেওঁলোকে ভান এখন কিনাৰ সিদ্ধান্ত লৈছিল। কিন্তু কিনাৰ সময়ত আজিৰ দৰে পৰিস্থিতি এটা তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল। সময়ে হঠাতে পৰিয়ালটোলৈ যেন পৰিৱৰ্তনৰ ঢৌজাক লৈ আনিছিল। ল'ৰা ছোৱালীৰ সতে মানুহজনীক গাড়ীত তুলি ফুৰোৱাৰ হেঁপাহ পূৰ নহওঁতেই বৰুৱাৰ চাকৰিৰ বদলিৰ খবৰ আহিল। তাকো নতুন কৰ্মস্থলী ঘৰৰ পৰা 10-12 ঘণ্টীয়া যাত্ৰাৰ দূৰত্বত হ'ল। আগৰ দৰে পুনৰ স্কুল বদলি কৰি পাৰ্থ আৰু অৰুণাৰ পঢ়া শুনাৰ খেলিমেলি নহওক বুলিয়ে বৰুৱাই অকলশৰেই থাকি লৈ কাম চলোৱাৰ সিদ্ধান্ত ল'লে। আৰু তাৰ পিছৰ পৰা মাহত এবাৰ দুবাৰহে ঘৰলৈ আহিবলৈ মিলাব পৰা হ'ল তেওঁ। পাৰ্থ আৰু অৰুণাৰ পঢ়া শুনাৰ পৰা আদি কৰি সংসাৰৰ 100 এবুৰি দায়িত্ব মানুহগৰাকীয়ে অকলশৰে মূৰ পাতি ল'বলৈ বাধ্য হ'ল। প্ৰথমতে তেওঁ কিং কৰ্তব্য বিমূৰ হ'ল, কিন্তু লাহে লাহে কথাবোৰ যেন আয়ত্তলৈ আনি ল'লে। দিনে দিনে তেওঁ সকলোবোৰ কামতে অভ্যস্ত হৈ পৰিল। তেওঁৰ কৰ্মদক্ষতা লক্ষ্য কৰি বৰুৱা ঘৰখনৰ বাবে নিশ্চিন্ত হৈ থাকিব পৰা হ'ল। এবাৰ দুদিনীয়া ছুটীত ঘৰলৈ আহোঁতে নিত্য নৈমিত্তিকভাৱে গেৰেজলৈ গৈ বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি চালে। সেই অলপ সময় চালকৰ আসনতে বহি থাকি খুটি নাটিবোৰ পৰীক্ষা কৰি মেলি তেওঁ ওলাই আহিল। বাৰাণ্ডাতে আবেলিৰ ফিকা চাহকাপ লৈ ৰৈ থকা অৱস্থাত তেওঁ পত্নীক পালেহি। চাহকাপত এসোহা মাৰিয়ে বৰুৱাই পত্নীক ক'লে,
হেৰা, নতুন গাড়ীখন গেৰেজত এনেকৈ পেলাই থোৱাতকৈ তুমিয়ে চলাবলৈ শিকি নোলোৱানো কিয়? বহুত কামত সময় বাচিব, সুবিধাও হ'ব। গৰম চাহে মানুহগৰাকীৰ জিভাত অকণমান পুৰি গ'ল। ধেমালি কৰা বুলি তেওঁ বৰুৱাৰ মুখলৈ চালে। নাই, তেওঁৰ ভাগৰে ক্লান্ত কৰি থোৱা মুখখনত ধেমালিৰ ৰেখ এটাও নাই। মানুহগৰাকীয়ে আশ্চৰ্যৰ ভাৱটো লুকুৱাই শান্তভাৱে ক'লে, মই পাৰিম জানো? মানুহে বা কি ভাবিব? আৰু চলাবলৈনো কোনে শিকাই দিব? আধুনিকতাৰ বতাহজাকে মাথো চেলেকা চুবিয়াকৈহে স্পৰ্শ কৰা এই সৰু ঠাইখনত মহিলাই এইদৰে গাড়ী চলোৱাটো নাভূত-নাশ্ৰুত কথাই। তাৰোপৰি মহিলাৰ বাবে আছুতীয়াকৈ সংৰক্ষিত স্কুটি, ট্ৰেণ্ডি আদি চেৰাই গৈ গাড়ী এখন চলাবলৈ লোৱাটো প্ৰায় দুঃসাহসিক প্ৰচেষ্টাই হ'ব যেন ভাৱ হ'ল তেওঁৰ। কিন্তু বৰুৱাৰ মুখৰ ক্লান্তিখিনি যেন নিমিষতে উৎসাহৰ তিৰবিৰণিয়ে ঢাকি পেলালে। পাৰিবা, ইমানবোৰ কাম অকলশৰেই চম্ভালিছা যেতিয়া গাড়ীখননো কিয় চলাব নোৱাৰিবা? আনে কি ভাবিব বা কি ক'ব ভাবিবলৈ হ'লে জীৱনত পদূলি মূৰলৈ ওলাই যোৱাটোৱে নহ'বগৈ। আৰু শিকাবলৈ মই আছোৱেইচোন। ব'লা, আজিয়ে আৰম্ভ কৰোঁ। বৰুৱাৰ মনৰ উৎসাহখিনি মুহূৰ্ততে মানুহগৰাকীৰ হৃদয়ৰ চুকে কোণে বিয়পি পৰিল। প্ৰথমবাৰ গাড়ীখনৰ ষ্টেৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল। তাতোকৈ জোৰেৰে মনটো কঁপিল। শিহৰিত হৈ উঠা দেহমনক শান্ত কৰি তেওঁ চাবিকোছা পকালে। বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ'ল। পিছদিনাৰ পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কা কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। লাহে লাহে তেওঁৰ আত্মবিশ্বাস বাঢ়ি আহিল। ল'ৰা-ছোৱালীহালৰ যত্নত অসুবিধা নহওক বুলিয়ে চাকৰি এৰি আজি 10টা বছৰে ঘৰৰ চাৰিবেৰৰ মাজত নিজৰ পৃথিৱীখন তেওঁ সামৰি ৰাখিছিল। অত দিনৰ মূৰত মানুহগৰাকীয়ে যেন নতুনকৈ নিজকে আৱিষ্কাৰ কৰিলে। অৰুণা আৰু পাৰ্থয়েও মাকক উৎসাহ দিলে। বৰুৱা নথকা দিনকেইটাত ঘৰৰ চোতালতে তেওঁ ভানখন অগা-পিছা কৰিবলৈ ল'লে। মাহেকৰ মূৰত বৰুৱাৰ ছুটিৰ দিনকেইটালৈ আগ্ৰহেৰে বাট চাবলৈ যেন পৰিয়ালটোৰ বাবে আৰু এটা কাৰণ যোগ হ'ল। 2 মাহ এনেকৈয়ে পাৰ হ'ল। এবাৰ বৰুৱা নথকা অৱস্থাতে আচম্বিতে এটা ঘটনা ঘটিল। দুপৰীয়া অসময়ত মানুহগৰাকীলৈ অৰুণাৰ স্কুলৰ পৰা ফোন আহিল। ক'লে, অৰুণাৰ হঠাতে খুব পেটৰ বিষ আৰম্ভ হৈছে। ডাক্তৰক খবৰ দিয়া হৈছে। মাক নৰলেই। এখন্তেকো নভপাকৈ তেওঁ ঘৰত পিন্ধা সাজেৰেই গাড়ীৰ চাবিকোছা লৈ ওলাই আহিল। তাইৰ স্কুললৈ 5 কিলোমিটাৰ তেওঁ 5 মিনিটতে পাৰ হ'ল। সেই বাট চোৱা, চিনাকি বাটৰুৱা, বাটৰ কাষৰ দোকানী সকলোৱে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। বাটতে ৰৈ ইজনে সিজনৰ লগত কথাটো আলোচি থাকোঁতে সেই বগা ভানখন পুনৰ তেওঁলোকৰ সন্মুখেদিয়ে পাৰ হৈ গ'ল, হস্পিটেল অভিমুখে। এইবাৰ মানুহবোৰে ভালকৈ দেখিলে, বুজিলে, হয়, সেয়া চালকৰ আসনত বৰুৱাদাৰ বাইদেউৱেই। মানুহগৰাকীয়ে এইবোৰ লক্ষ্য নকৰিলে। তেওঁ সেই মুহূৰ্তত অৰুণাৰ চিন্তাত বিতত। হস্পিটেলত ডাক্তৰে ক'লে, তাইৰ এপেণ্ডিচাইটিছৰ অপাৰেশ্যন কৰাব লাগিব। বিশেষ চিন্তাৰ কাৰণ নাই। বৰুৱা সিদিনা ৰাতিৰ বাছেৰে আহি পোৱাৰ পিছত পুৱাতে তাইৰ অপাৰেশ্যন হৈ গ'ল। তাইক 3 দিনৰ অন্তত ঘৰলৈ অনাৰ পিছত বৰুৱাই প্ৰথমে কথাটো উলিয়ালে। ইতিমধ্যে অৰুণাৰ খবৰ ল'বলৈ অহা প্ৰতিবেশী তথা চিনাকি প্ৰতিজন মানুহৰ মুখত তাইৰ অসুখতকৈ মানুহগৰাকীয়ে ভানখন কেনেকৈ চলাই গ'ল সেইটোৱে বেলেগ বেলেগ কাহিনীৰ ৰূপ লৈ বৰুৱাৰ কাণত পৰিছিলগৈ। বৰুৱাই তেওঁক মৃদু কৰ্কৰ্থনা কৰিলে। পুলিচে ধৰা হ'লে কিখন যে হ'লগৈহেঁতেন। মানুহগৰাকীয়ে নীৰৱে শুনি গ'ল। কিন্তু বৰুৱা নীৰৱে বহি নাথাকিল। অতি সোনকালেই পত্নীৰ বাবে লাইচেঞ্চ উলিওৱাৰ ব্যৱস্থা কৰিলে তেওঁ। এমাহৰ তাঁতবাদী আৰু বিভাগীয় কামবোৰৰ অন্তত লাইচেঞ্চ ওলাল। সেইখন হাতত লৈ মানুহগৰাকীৰ দুচকু তিৰবিৰাই উঠিল। এইবাৰ তেওঁৰ লগতে বৰুৱা আৰু ল'ৰা-ছোৱালীহালৰো আত্মবিশ্বাস বাঢ়িল। সকলো কামতে গাড়ীখন নহ'লেই নোহোৱা হৈ পৰিল। বজাৰ সমাৰ, পাৰ্থ আৰু অৰুণাক স্কুলৰ পৰা অনা নিয়া কৰা, চিলিণ্ডাৰ অনা, বিজুলী আৰু টেলিফোনৰ বিল পৰিশোধ কৰা, সকলো নৈমিত্তিক কামত গাড়ীখন অপৰিহাৰ্য হৈ পৰিল। তাৰ উপৰিও মাজে সময়ে গেৰেজলৈ নি সৰু সুৰা ওজৰ আপত্তিবোৰ নোহোৱা কৰা আদিতেও মানুহগৰাকী ব্যস্ত হৈ পৰিল। কম সময়ৰ ভিতৰতে চহৰখনত মহিলা এগৰাকীয়ে এনেকৈ ভান চলাই ফুৰাৰ কথাটো ৰজন জনাই গ'ল। বাটৰ কাষত ৰৈ তেওঁলৈ তধা লাগি চোৱা মানুহবোৰৰ আশ্চৰ্য দৃষ্টি, কিছুমানৰ তীৰ্যক মন্তব্যই মানুহগৰাকীক হেলে বিন্ধা দি পিন্ধিবলৈ ধৰিলে। কিন্তু লাহে লাহে তেওঁ সেইবোৰলৈ মন কাণ নিদিয়া হৈ পৰিল। তেনে স্থূল দৃষ্টি বা কটু মন্তব্যই ঢুকি পৰাৰ পৰা তেওঁ যেন বহু যোজন আঁতৰলৈ গুচি গ'ল। কেৱল ঘৰুৱা কাম কাজতে সীমাবদ্ধ তেওঁৰ পৃথিৱীখন হঠাতে যেন বহু মুকলি হৈ পৰিল, এনে ভাৱ হ'ল তেওঁৰ। সময় একে হৈ নাথাকিল। খুব কম দিনৰ ভিতৰতে
তেওঁৰ দক্ষতা দেখি মানুহবোৰৰ চাৱনিলৈ শ্ৰদ্ধা আহিল। কটু মন্তব্যবোৰ প্ৰশংসালৈ ৰূপান্তৰিত হ'ল। কিছুদিনৰ ভিতৰতে তেওঁক সকলোৱে ভান চলোৱা বাইদেউ বুলি জনা হ'ল। বিয়াৰ পিছত গাঁৱত প্ৰথমে বোৱাৰী, অৰুণাৰ জন্মৰ পিছত অৰুণাৰ মাক আদি নামবোৰ সাদৰেৰে গ্ৰহণ কৰাৰ দৰে এই নামটোও তেওঁ আনন্দেৰে আঁকোৱালি ল'লে। প্ৰতিবেশী ঘৰৰ অসুখীয়া লোকক হঠাতে হস্পিটেললৈ নিবলৈ, বৰষুণৰ বতৰত ল'ৰা ছোৱালীক স্কুলৰ পৰা অনা নিয়া কৰিবলৈ, বিয়া বাৰুত দৰা বা কইনাৰ সৈতে যাবলৈ মানুহে তেওঁক পাচিবলৈ ভাল পোৱা হ'ল। ভান চলোৱা বাইদেৱে কাম ল'লে ঠিককৈ আৰু সময়মতে কৰিবই, তাত একো সন্দেহেই নাই। আগতে তেওঁক সমালোচনা কৰা মানুহবোৰেই এতিয়া তেওঁৰ প্ৰশংসাত পঞ্চমুখ হ'বলৈ ধৰিলে। এই সকলোবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ ৰ'ল মানুহগৰাকী। মা, মোৰ ভোক লাগিছে, ইয়াতে খাই লওঁ ব'লা। পাৰ্থৰ মাতত মানুহগৰাকী বাস্তৱলৈ ঘূৰি আহিল। দেখিলে বৰুৱাও সাৰ পাইছে। চাহ বাগানৰ কাষৰ ছাঁ পৰি থকা ঠাইকণতে ৰৈ তেওঁলোকে ঘৰৰ পৰা কৰি অনা ৰুটি ভাজি খাই ল'লে। বৰুৱাই খাই উঠি পিছৰ আসনত গাৰুটো ঠিক ঠাক কৰি লৈ তেওঁক এবাৰ সুধিলে, পাৰিবা নহয় এইখিনি? মানুহগৰাকীয়ে মূৰ টুপিয়ালে। এইবাৰ মাকৰ সৈতে সন্মুখত পাৰ্থ বহিল। অৰুণাই দেউতাকৰ সৈতে শুবলৈ পিছলৈ গৈ ল'লে। বোৱালগুৰি পোৱাৰ আগে আগে তেওঁ বৰুৱাক ক'লে, হেৰি, আপুনিয়ে এইকণ চলাওক নেকি, আমি ঘৰ পাবহিৰে হ'ল। তেওঁৰ কথাখিনিত অন্তৰ্নিহিত সংকোচৰ ভাৱটো বৰুৱাই ঠিকেই ধৰিব পাৰিলে। গাঁৱৰ বোৱাৰী এজনীয়ে এনেকৈ ভানত পৰিয়ালক উঠাই নিজে চলাই অনাৰ গুজবটো আকৌ নোলাওক বুলিয়ে তেওঁৰ এই সাৱধানতা। বৰুৱাই তেওঁক সহজভাৱে ক'লে, নাই, চলোৱা তুমিয়ে। বৰুৱাই জানে তেওঁৰ পত্নীক এনে সংকোচে, এনে সীমাবদ্ধতাই বান্ধি ৰাখিব নোৱাৰে। গাঁৱৰ সীমামূৰীয়া পথাৰখন পাওঁতেই মানুহগৰাকীয়ে উৰণিখন ভালকৈ টানি ল'লে। অৰুণা আৰু পাৰ্থই মাকৰ কাৰবাৰ দেখি মুখ টিপি হাঁহিলে। গাঁৱৰ মানুহবোৰৰ আশ্চৰ্য দৃষ্টি প্ৰায় আওকাণ কৰিয়ে তেওঁলোকৰ গাড়ীখন ঘাইঘৰৰ সন্মুখত ৰ'লগৈ। চোতালতে চকী এখনত বহি থকা ককাকৰ ওচৰলৈ পাৰ্থ আৰু অৰুণাই দৌৰ দিলে। সিহঁতৰ পিছতে তেওঁৰ ভৰি চুই সেৱা কৰিব খোজা মানুহগৰাকীক তেওঁ ক'লে, আও, বোৱাৰীয়ে চলাই আহিলা যেন পাওঁ। হয় দেউতা, অৰুণাৰ দেউতাকৰ গোটেই ৰাতি বাছত টোপনি ক্ষতি। দেউতাকে একো নক'লে। বৰুৱালৈ চাই মাথো নীৰৱে হাঁহিলে। সেই হাঁহিত শ্লেষ বা খঙৰ কোনো আভাস নেদেখি মানুহগৰাকী আশ্বস্ত হ'ল। দেউতা ইমান ঠিক মনোবুদ্ধিৰ মানুহ নহয়, ভাবিলে তেওঁ। ভায়েকৰ পৰিয়ালটোৰ সৈতে ভাত পানী খাই সকলোৱে ভাল বেয়া খবৰ আলোচিলে। তেওঁ ভানখন চলাই অহাৰ কথাটো মুকলিকৈ কোনেও নুলিয়ালে। অৱশ্যে ভাই বোৱাৰীজনীয়ে নিশা ভাত ৰন্ধাৰ পৰত ক'লে, বৌ, আপুনি হেনো টাউনত এনেকৈয়ে চলাই ফুৰে, মোকো শিকাই দিবনে বাৰু? কিয় নিদিম আকৌ, আমাৰ তালৈকে গৰমৰ বন্ধত দীঘলীয়াকৈ থকাকৈ আহিবা, ওচৰৰ পথাৰখনতে শিকিব পাৰিবা। তেওঁ হাঁহি লৈ ক'লে। দেউতাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰুৱাই ভায়েকৰ সৈতে আলোচি তেওঁক চহৰৰ ঘৰলৈ দুদিনমানৰ বাবে লৈ অনাৰ সিদ্ধান্ত ল'লে। অন্ততঃ প্ৰয়োজনৰ সময়ত ডাক্তৰ বা অন্য সুবিধাসমূহ পাবলৈ অসুবিধা নহ'ব। পিছদিনাই দেউতাকক লৈ উভতিবলৈ ওলাল তেওঁলোক। বৈ বস্তুবোৰ তুলি লৈ বৰুৱাই জোকাৰণি নাখাওক বুলিয়ে দেউতাকক সন্মুখৰ আসনত বহুৱালে। তাৰপিছত নিজে চালকৰ আসনত বহিবলৈ লওঁতেই দেউতাকে ক'লে, বোপাই, তই পিছত বহগৈ যা, বোৱাৰীয়ে অলপ চলাওক, ময়ো চাওঁ আকৌ বোৱাৰীয়ে কিমান ভালকৈ চলায়। এইখন গাঁৱত বোৱাৰীয়েকে চলোৱা ভানত উঠা ময়ে প্ৰথম মানুহ হ'ম কিজানি, নহয়? কথাষাৰ কৈয়ে ককাকে হুহুৱাই হাঁহি উঠিল। বৰুৱাইও দেউতাকৰ সৈতে হাঁহিত যোগ দিলে। মানুহগৰাকীয়ে লাজ ভাৱটো কোনোমতে লুকুৱাই উৰণিখন পুনৰ এবাৰ পৰীক্ষা কৰি ল'লে। সংকোচ বা অসহজ ভাৱৰ শেষ কণিকাটোলৈকে মনৰ পৰা চিৰদিনলৈ জোকাৰি তেওঁ গাড়ীখন ষ্টাৰ্ট দিলে।